guys, welcome back to my YouTube channel. আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলৰ আন এটা ব্লগলে। ৰাইট নাও মই আছো আমাৰ কলেজত, মানে আমি স্কলাৰশিপ কৰিবলৈ আহিছিলো সেইবাবে। মাই ফ্ৰেন্ড নিতু, আপোনালোকে চাগে মোৰ আগৰ ব্লগত দেখা পাইছে তাইক। অলপ সময় হ'ল আমি আহি পোৱা, কিন্তু অলপ টাইম লাগিব আৰু মই আপোনালোকক দেখাব চেষ্টা কৰিম আমি কি কৰো। তেনেহলে মোৰ ভিডিওটোৰ লগত জড়িত হৈ থাকক প্ৰথমৰ পৰা শেষলৈকে। যদি আপোনালোকে মোৰ চেনেলত নতুনকৈ আহিছে তেনেহলে প্লিজ স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাব। তেনেহলে বলক পলম নকৰি মোৰ ভিডিওটো আৰম্ভ কৰোঁ। হে গাইজ, আমাক অলপ টাইম ৰ'ব দিছে, সেইবাবে আমি ভাবিলোঁ যে আপোনালোকক আমাৰ কোৱাৰেণ্টাইন হৈ থকা আমাৰ কলেজখনকে অলপ দেখুৱাওঁ। তেনেহলে আহক চাওক আমাৰ কলেজখন। এণ্ট্ৰি গেট হয়, আমি এইপিনে আহোঁ আৰু আহি পেলাই দেখিছে পুৰা ঘাঁচ বন গজি গৈছেগৈ। এতিয়া বৰ্তমান চাফা কৰি আছে বাৰু এইফালে, যিহেতু কলেজ খোলা কথা আছে, তথাপিতো একো বেয়া হোৱা নাই। এয়া চাওক, এয়া ভালদৰে চাফা কৰিব, তাৰপিছত আমি কলেজলৈ আহিম। আশা কৰিছোঁ যাতে সোনকালে খোলক। আমি 2 নম্বৰ এইটোত কিহৰ হয় আগতে? এইটো ক্লাছ ইকনমিক্স হয়। আৰু আমাৰ ক্লাছৰুম আছিলে, আমাৰ ফিলচফি ডিপাৰ্টমেণ্টৰ ক্লাছ আছিলে এইটো ভোগেশ্বৰী ফুকননি কক্ষ। আপোনালোকে চাগে দেখিছে নাই, জুম কৰি দিছোঁ অলপ। এয়া চাওক 2 নম্বৰ আমাক এড কৰাই। আৰু এইফালে লাইব্ৰেৰী আছে, হোষ্টেলো আছে। এয়া চাওক, বৰ্তমান এতিয়া চাফাই কাম আৰম্ভ হৈ আছে। এয়া চাওক পুৰা ঘাঁচ বনে। ইয়াত আমাৰ ইমান ধুনীয়া ফুলনি বাগিচা আছিল, এতিয়া কিবা কেৰেলা মেৰেলা লাগি বোলে কিবা কেৰেলা চেৰেলা লাগি গ'ল। আৰু চাওক এইবিলাক চাওক, বৰ্তমান এনেকুৱা ধৰণৰ পৰিৱেশ হৈ আছে আমাৰ কলেজত। এতিয়া আমি আহি আছোঁ অফিচ ৰুমলৈ, পুৰা পাত চাত পৰি আছে। নিতু হাই, চে হাই। হে গাইজ, অফিচ ৰুমলৈ যোৱাৰ আগতে ভাবিছোঁ যে আপোনালোকক মই আমাৰ অতিকৈ মৰমৰ ঠাইডোখৰ দেখুৱাই দিওঁ। এইডোখৰ হৈছে আমাৰ কলেজৰ বৃন্দাবন। আমি আৰু দিনটো ইয়াতে বহি পাৰ কৰোঁ অফ ক্লাছ থাকিলে। এয়া চাওক, ল'ৰা ছোৱালী বহিয়ে আছে, সুন্দৰ ব্যৱস্থা আছে ইয়াত বহিবলৈ। আমাৰ যেতিয়া অফ ক্লাছ পৰে তেতিয়া আমি ইয়াতেই বহি থাকোঁ। আৰু এইফালে যায় আমাৰ অফিচ ৰুমলৈ, আপোনালোকে দেখিছে। আৰু এইডোখৰ ঠাই আমাৰ চবতকৈ প্ৰিয় বুলি ক'লেও ভুল নহ'ব, কাৰণ বহুত বেছি ভাল লাগে। সেই গাইজ, আহি আছোঁ এতিয়া আমি দুইজনী যাওঁ তাত। আকৌ কিমান টাইম ৰ'ব লাগেতো ঠিক নাই। সদায় আহি লাইন লৈ থাকিব লগা হয় আমি। অৱশ্যে আজি মানুহ নাই। ফাইনেলি হ'ল, আমি জমা দিলোঁ। এতিয়া যাওঁ, বেংকলৈ যাব লগা আছে। মোৰ BT এক্সামৰ চেক জমা দিব লগা হৈছে, আৰু তালৈ গৈ দিওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। সেই গাইজ, ইয়াত দেখিছে আজি কিমান ভিৰ নগাঁৱত। হে গাইজ, আজি ইমান দিন হ'ল আমি একো শ্বপিং কৰাই নাছিলোঁ, সেইবাবে আমি ভাবিলোঁ যে আজি আমি শ্বপিং কৰিম। এতিয়া বৰ্তমান গৈ আছোঁ আমি বিশাললৈ। যদি আপোনালোকে আমাৰ নগাঁও জিলাৰ হয় তেনেহ'লে নিশ্চয় জানিবই যে আমাৰ ইয়াত বিশাল কিমান ফেমাছ। চব জেগাতে ফেমাছ হয়, কিন্তু আমাৰ ইয়াত বেছিকৈ ভাল লগা ঠাই গৈ আছোঁ। আৰু এইখন হৈছে আমাৰ নগাঁৱৰ ফেমাছ আদিত্য।
যাৰ চিংৰা খাবলৈ বহুতেই ভাল লাগে। আৰু এইফালে লেফ্টত আছে আমাৰ ষ্টাইল বজাৰ। আৰু এয়া আমি বিশাল আহি পালোহি। ব'লক আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম কিছু অংশ, যিমানখিনিলৈকে পাৰোঁ। এয়া চাওক। হে গাইজ, কালি মোৰ আৰু ভিডিঅ' কৰা নহ'ল, সেইবাবে আজি কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব, কিয়নো মই যিমানখিনি পাৰিছোঁ আপোনালোকক দেখুৱাবলৈতো চেষ্টা কৰিছোঁৱে ন। যদি ভাল পায় প্লিজ লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে আপোনালোকৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত শ্বেয়াৰ কৰিব যদি মোৰ ভিডিঅ'টো ভাল পায়। লাভ ইউ অল, থেংকছ ফৰ ৱাচিং।